আজি 29 ডিচেম্বৰ 2020 চন আপোনালোকৰ বাবে এটি নতুন খবৰ লৈ আহিছোঁ। আমি 2021 চনৰ পৰা আপোনাৰ হোৱাটছএপ বেন হোৱাৰ সম্ভাৱনা আছে আৰু তাৰ কিছুমান কাৰণ আছে। যদি কাৰণকেইটা আপোনালোকে মানি চলে তেন্তে আপোনাৰ হোৱাটছএপটো বন্ধ হোৱাৰ পৰা বাচিব। যদি আপোনালোকে এই কাৰণকেইটা মানি নচলে তেন্তে আপোনাৰ হোৱাটছএপটো বন্ধ হ'ব পাৰে। যদিহে আপুনি এতিয়া হোৱাটছএপটো আপডেট কৰা নাই বা আপোনাৰ বহুত দিনৰ পৰা পুৰণা হোৱাটছএপটো চলি আছে আপোনাৰ মোবাইলত, তেন্তে আপোনাৰ হোৱাটছএপটো আপোনাৰ মোবাইলৰ পৰা 2021 চনত বেন হৈ যাব আৰু ৰেজিষ্ট্ৰেশ্যনটো অফ হৈ যাব আৰু নতুন মোবাইল দিও নতুন বা নম্বৰ দিও আপোনাৰ হোৱাটছএপটো আনিব নোৱাৰিব। পুৰণা মোবাইল বা পুৰণা ভাৰ্চনৰ মোবাইল আছে আপোনালোকৰ লগত, তেন্তে আপোনাৰ সেই মোবাইলটোত আপোনাৰ হোৱাটছএপটো বেন হোৱাৰ কথা আছে। তো এইবোৰ জনাৰ পিছত আপোনালোকে নিজৰ মোবাইল বা নিজৰ হোৱাটছএপটো আপডেট কৰি থাকক আৰু নিউ ভাৰ্চন আপোনালোকে হোৱাটছএপটোৰ পৰা নিউ ভাৰ্চন আপডেট কৰক। আৰু বৰ্তমান সময়লৈকে হোৱাটছএপৰ ডাউনলোডাৰ হৈছে 5 বিলিয়ন। যদিহে আপোনালোকৰ গ্ৰুপত বেয়া সামগ্ৰী বা বেয়া ফটো পঠোৱা হয় বা বেয়া ভইচ পঠোৱা হয় তেন্তে আপোনাৰ হোৱাটছএপটো হ'ব পাৰে বেন 2021 চনৰ পৰা। ভিডিঅ' ৰিপৰ্ট ৰাঙাপাৰা 24 নিউজ।